হেল্ল' বন্ধুসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই। আজি কলৈ আহিছোঁ দেখিছে নাই? আমি যে পাছ কৰিছিলোঁ সেই কলেজখনলৈ আজি মাতিছিলে, যিহেতু স্কুটি পাইছোঁ। আমি ছজনীয়ে পাইছোঁ মানে দেই, আমি ছজনীয়ে পালোঁ স্কুটি এবাৰ বাৰু। তাৰপিছত আমাক কলেজলৈ মাতিছিলে মানে, সেইকাৰণে আহিলোঁ আৰু আজি কি হয় চাবচোন। অকণমানক মই ভিডিঅ' বনাই থৈ দিছোঁ এনেই আৰু, তাৰপিছত চাব দেই। মই প্ৰাৰ্থনা সভাত কৈছিলোঁ হয়নে, তোমালোকৰ বাইদেউহঁতে স্কুটি লৈ আহি হাজিৰ হ'ল। ভৱিষ্যতে তোমালোকেও পাব লাগিব। তাৰ বাবে এই বাইদেউহঁতৰ বাবে তোমালোকে এটা সুন্দৰ হাত চাপৰি দিয়া, আৰু এটা হাত চাপৰি। আৰু এবাৰ এটা হাত চাপৰি দিয়া। এয়া আমাৰ মানে হেড ছাৰ, আমি হেড ছাৰ বুলিয়ে কয়, এনেই প্ৰিন্সিপাল বুলি কয় আৰু। তাৰপিছত অকণমান কিবাকিবি আমাক কৈ আছে আৰু, এনেই মানে ভাল পাইছে আৰু অভিনন্দন জ্ঞাপন কৰিছে। তাৰপিছত আকৌ আগলৈ ভালকৈ পঢ়িবলৈ আমাক উৎসাহ দিছে, তেনেকৈ কিবাকিবি অকণমান ভাষণ ক'লে আৰু। তাৰপিছত এতিয়া বাকীখিনি শুনক কি কৰে। আমাৰ যে স্কুলৰ পৰা তোমালোকে গৈ পেলাই এইখিনি নাম পঢ়িলা, সেইটো আমাৰ কাৰণে বহুত গৌৰৱৰ কথা, হয় নাই? যদি এখন স্কুটি নাপালে আমি কিমান বেয়া লাগিব, হয়নে? তোমালোকে গোটেইকেইদিন যে পাইছা, আমাৰ স্কুলৰ কাৰণে এটা গৌৰৱৰ কথা। তোমালোকে য'লেই নোযোৱা সদায় আমাৰ স্কুলত যেতিয়াই নাথাকে, যদি কথা ক'ৰবাত বেলেগত যোৱা যিমানেই নহয় তনে আমাৰ হয়নে নাই? আমি সদায় তোমালোকক নিজৰ বুলি লৈ যাওঁ। গতিকে তোমালোকৰ মৰম পুনৰবাৰ শুভেচ্ছা কৰিছে, যাতে এই স্কুটিখিনি লৈ পেলাই বা তোমালোকৰ অহা অনাগত জীৱনটো যাতে থাকি কামি ৰাখি। ধন্যবাদ, আমি শুভেচ্ছা জনালোঁ। আৰু এইজন আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰে প্ৰিয় ছাৰজন, বহুত পজিটিভ মাইণ্ডৰ হয় মানে। আৰু কি কৈছে শুনকচোন, এইজন মানে আমাৰ সকলো ষ্টুডেণ্টৰে মানে ফেভৰেট ছাৰ বুলি যে থাকে এজন, সেইজনেই এইজন। আমি অতিশয় আনন্দিত যে আমাৰ চৰকাৰী ছাত্ৰীয়ে অসম চৰকাৰৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বাবে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। আৰু এই এৱাৰ্ডৰ লগত এখন প্ৰশস্তি পত্ৰৰ লগতে এখন স্কুটি তেওঁলোকক প্ৰদান কৰিছে। আজি বিদ্যালয়ত আহি তেওঁলোকে স্কুটিসমূহ প্ৰদৰ্শন কৰিছে। বিদ্যালয় পৰিয়াল আমি নথৈ আনন্দিত হৈছোঁ, আপ্লুত হৈছোঁ। আমাৰ ছাত্ৰীৰ কৃতিত্ব দেখি আমি আনন্দিত হৈছোঁ। বিদ্যালয়ৰ অধ্যক্ষ উপাধ্যক্ষকে প্ৰমুখ্য কৰি বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আজি আনন্দিত হৈছে আৰু গভীৰ অন্তৰকৰণেৰে তেওঁলোকলৈ আশীৰ্বাদ জ্ঞাপন কৰিছে যে ভৱিষ্যতে তেওঁলোকে এগৰাকী সুস্থ নাগৰিক হৈ দেশলৈ সুবাৰ্তা কঢ়িয়াই আনক আৰু ডিগ্ৰী তেওঁলোকে সফলতা অৰ্জন কৰি আমাৰ অঞ্চলটোলৈ, বাঁহবাৰী অঞ্চলটোলৈ যাতে গৌৰৱ কঢ়িয়াই আনে, তাকে কামনা কৰিছোঁ। ধন্যবাদ।